টাই আহোমৰ এজন মৌলুক হিচাপে ৰাইজে মানে স্বীকৃতি দিছে। মই মৌলুক হিচাপে কাম কৰি আছোঁ বৰ্তমান। আজি মই আমাৰ টাইসকলৰ বিষয়লৈ অকণমান এটা লিখনি লিখিছিলোঁ, তাকে মই মানে পাঠ কৰিম বুলি লৈছোঁ। টাই বংশধৰসকল সকলোৱে জনা উচিত যে নিজৰ ভাষা, ধৰ্ম, কৃষ্টি, সংস্কৃতি বিসৰ্জন দি কোনো জাতিয়ে নিজকে চিনাকি দিব নোৱাৰে। জাতি এটাৰ জীয়াই থকাৰ মূল সম্পদ হ'ল জাতিটোৰ ভাষা, ধৰ্ম, কৃষ্টি আৰু সংস্কৃতি আৰু পৰম্পৰা। টাই আহোমসকলৰ মতে মানুহ যাৰ ওপৰত বৰ্তি জীয়াই আছে আৰু ভাৰসাম্যতাক ৰক্ষা কৰে, প্ৰকৃতিক জীয়াই ৰাখে, তেওঁহে পুৰা। যেনে দৃশ্যমান আৰু অদৃশ্যমান, নিৰাকাৰ আৰু আকাৰ, মানে ফাটো চিনক্ৰম হোম, অৰ্থাৎ শূন্য শক্তিয়েই পুৰা। টাইৰ খোৱালুং হৈছে প্ৰাকৃতিক সৃষ্টি পৰম্পৰা। এই মহাশূন্য অদৃশ্যমান শক্তিয়ে পুৰা টাইসকলে উপৰিপূৰ্বক উপাসনা কৰে। অতি দুৰ্ভাগ্যজনক, কাৰণ আজিৰ আহোমে বুৰঞ্জী অধ্যয়ন নকৰে। আহোমৰ পতনৰ আচল কাৰণ হ'ল অতি দুৰ্ভাগ্যজনক ফলত আহোমে নিজৰ ভাষা হেৰুৱাবলগীয়া, নিজৰ ধৰ্ম এৰিবলগীয়া বৰ্ণ হিন্দু হ'ল। আহোম এতিয়া অসমীয়া জাতি হ'ল। হিন্দু ধৰ্ম লৈ আহোমে আহোমক ঘৃণাবলৈ ধৰিলে। এচাম আহোমে চিনাকি দিবলৈ ল'লে পৰৰ নামেৰে চিনাকি দিবলৈ ল'লে আৰু অসমীয়া বুলি পৰিচয় দিলে। কিন্তু যি দিনাই আহোমসকলে হিন্দু ধৰ্ম ল'লে, সিদিনাৰ পৰাই আহোমৰ ধ্বংস আৰম্ভ হ'ল। মনত ৰখা ভাল, বুৰঞ্জী টাইসকলৰ পুনৰ জখলাই দি স্বৰ্গৰ পৰা মৰ্ত্যলৈ নামি অহা বুলি ইতিহাসত চাপ মাৰি দিয়া হ'ল আৰু আমাৰ লেণ্ডঙক ইন্দ্ৰ বংশৰ নাতিপুতি বুলি কৈ তলে ফানি দিয়া হ'ল। এচাম আহোমে জাতিৰ প্ৰতি আৱেগ আছে, কিন্তু সাহস নাই। আহোমসকলে হিন্দু ধৰ্মত শৰণ লৈ নিজৰ খাদ্য খাবলৈ লাজ ভয় কৰে, কিন্তু লুকাই চুৰ কৰি খোৱা সংখ্যা কম নহয়। নতুনকৈ এচাম আহোমে টাই পৰম্পৰাত থাকি মানুহ মৃত্যু হ'লে মৈৰাম নিদিয়ে, মুখাগ্নি কৰে, উপৰিপুৰুষৰ উপাসনা নকৰে, ভকত মাতি ছমহীয়া বছৰেকীয়া সকাম পাতে, যিবোৰ টাইৰ সকলৰ পৰম্পৰাত নাই। আহোমসকলৰ মহন্তৰ ভোজনী মানি ল'লে। হিন্দু ধৰ্মত সোমাই মহন্তৰ শান্তি পানী বুলি ভৰি ধোৱা পানী গোবিস্তা খাই 90% আহোমে বৰ্ণ হিন্দু হ'ল। নিজৰ জাতিৰ পৰম্পৰা পাহৰি পেলালে। যি আহোম মহন্তই মেলচ বুলি কৈছিল, যি আহোমক হেন্দাং শক্তি প্ৰতীক লৈ আনিছিল, আজি হেন্দাং এৰি হাত চাপৰি বজাবলৈ ল'লে। আজিও আহোমে মহন্তসকলৰ পৰা মুক্ত হ'ব পৰা নাই। যি লোকে অপকাৰীক বিশ্বাস কৰে, সি তাৰ হাতৰ কুঠাৰ ভৰিত মাৰে, নিজৰ মৃত্যু নিজেই মাতে। মই ইয়াকে কৈ ভোগতাং জনাইছোঁ, সকলোৱে নিজৰ পৰম্পৰালৈ যেনে ঘূৰি আহে, এই মোৰ প্ৰণাম। সকলো টাই বংশধৰসকলে মই প্ৰণাম কৰিছোঁ, যাতে সকলো টাই ধৰ্ম সকলো শিক্ষিত হৈ নিজৰ জাতিটোক উন্নতি হিচাপে চিন্তা কৰে, এয়ে মোৰ প্ৰাৰ্থনা। এই কাহিনীটো মই কওঁ বুলি আপোনালোকৰ আগত আগবাঢ়িছোঁ। ইয়াতে কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মই মা দেউতা জীয়াই আছিলে, মই বিয়া কৰিলোঁ। মই এইবিলাক বাহিৰা ধৰ্মটো মই ভাল নাপাওঁ, গতিকে মা দেউতাৰ ওচৰত গৈ, মোৰ মাজু ককাইদেউ আছিলে, লগত সাক্ষী ৰাখিছোঁ। মা দেউতাক তামোল পাণ এটা দি মই তেখেতলোকক ভৰিত ধৰি কৈছোঁ, আপোনালোকক আজিয়ে মই ভৰি ধৰিছোঁ, আজিৰ পৰা মই নধৰোঁ। কেলৈ বুলি ক'লে, মই ফুৰালুং টাই আহোমত এইফালে চাব, আপুনি কেমেৰাফালে চাব। ফুৰালুং ধৰ্মত সোমাম, আপোনালোকে কি কয়। এতিয়া মোৰ দেউতাই কথাটো ক'বলৈহে পালোঁ, দেউতাৰ হাত দাঙিবলৈ গ'লে একদম ঠিক, তই মোৰ 5টা ল'ৰাৰ ভিতৰত তই মোৰ ল'ৰা হয়। কেলৈ মই আহোম ধৰ্মৰ পালন কৰিব নোৱাৰিলোঁ, গতিকে তই যেতিয়া ওলাইছ, তোক নিঃসন্দেহে মই তোক আজ্ঞা দিছোঁ, তোৰ ওপৰলৈ সদায় চাই থাকিব। তেতিয়া মায়ে ক'লে, বোপাই তই যদি ওলাইছ, বাপেৰে যিটো কৈছে মই সেইটো কৈছোঁ। আজিৰ পৰা তোক আমি একো নকওঁ, তই টাই ধৰ্মত যদি প্ৰকৃত আহোম ধৰ্মত সোমাওঁ, তেতিয়াহ'লে সোমাবৰ কাৰণে তোক আমি আগবঢ়াই দিছোঁ। তাৰ এমাহৰ পাছতে মই ফুৰালুঙত সোমাইছোঁ, আজিলৈকে আছোঁ। গাঁও জ্ঞাতিৰ যিকোনো কামত আমাৰ মৰলুঙৰ সহযোগত সকলো কাম যিমানখিনি পাৰিছোঁ কৃতজ্ঞতাৰে কৰি পিনি আজিলৈকে আগবাঢ়ি আছোঁ। এইডোখৰতে আৰু এটা কথা আপোনাক সুধিব বিচাৰোঁ। এতিয়া আপুনি টেটে হোৱাৰ পাছত আপোনাৰ ধৰি লওক এতিয়া ল'ৰা ছোৱালী সকলো ভালে কুশলে মংগলে চলি আছে নিশ্চয়? চলি আছে। আৰু মোৰ ল'ৰা দুটাক মই টেটে কৰিছোঁ। টেটে নহ'লে বোৱাৰী ল'ৰাৰ হাতে মই নাখাওঁ। মই মৰলুং যেতিয়া প্ৰশিক্ষণ দি আহিলোঁ, তেতিয়া ক'লে যে আপোনাৰ ল'ৰা বোৱাৰীবিলাককো নিজৰ ধৰ্মলৈ আনক। ল'ৰাকেইটাও মানিছে, বোৱাৰীও মানিছে, চব টেটে কৰিছোঁ। টেটে হোৱাৰ পাছত তেখেতলোকে এতিয়া এই মাংগলিক অনুষ্ঠানতে মোৰ ডাঙৰ ল'ৰাটো আজি 3-4 দিনৰ পৰা লাগি আছে, বোৱাৰীজনীও লাগি আছে।
এইটো বাহিৰা হেৰিত আমাৰ বোৱাৰী বা ল'ৰা নাযায়। গতিকেলৈ আৰু আপুনি টেটে হোৱাৰ পাছতে আপুনি যিহেতু এখন স্কুলত এটা পোষ্টত খাটি আছিলে বুলি জানো, হয়। আপোনাৰ নিশ্চয় এতিয়া চাকৰিও ৰেগুলাৰ হৈছে, আপুনি বেতনো নিয়মীয়াকৈ এতিয়া পাই আছে বুলি গম পাইছোঁ। এই বিষয়ত আপুনি অকণমান জনাব নেকি? এই বিষয়ত মানে মই এইটোৱে জনাবলৈ মই সকলোকে আমাৰ জ্ঞাতি বৰ্গ আৰু মোৰ সহকৰ্মীসকলক মই কৈছোঁ, মই টাইমটো প্ৰায় দিব নোৱাৰাৰ ক্ষেত্ৰত মই স্কুললৈ যাব লাগে। তাৰ ভিতৰতো যদি মই আহিব নহয়, আপোনাৰ চাকৰিটো টেটে হোৱাৰ পাছতে আপোনাৰ নিয়মীয়া হ'ল, চাকৰি পালে আপুনি, হয় নহয়? টেটে হোৱাৰ পাছত নিয়মীয়া হ'ল। গতিকেলৈ মই যিখিনি পাৰিম মই সময় দিব পাৰিলে দিম, নোৱাৰিলে মোক নধৰিব, বৰ মোক আমনি নকৰিব। মই এতিয়া আজি আহিছোঁ, মই স্কুলৰ পৰা ছুটী লৈ আহিছোঁ, ছুটী লৈ আহি এই কৰ্মবিলাক কৰিছোঁ। আৰু আগে পিছত যিখিনি আমাৰ মাংগলিক অনুষ্ঠান ধৰি লওক এনেকৈ লাচিত দিৱস, চুকাফা দিৱস, তাততো বন্ধই থাকে, অল অসমত বন্ধ থাকে। বন্ধ থাকে, তেতিয়া মই দিব পাৰোঁ। দুই এঘৰত মই ধৰি লওক দূৰলৈ যাব পৰা নাই, ধেমাজিত মাটিলৈও যাব পৰা নাই, মোৰ কাহিনী মই মানে আপোনাৰ ব্যক্তিগত সমস্যা আছে, সমস্যাটোৰ কথা কৈছোঁ। এইখিনিতে আপুনি চিমেণ্ট চাপৰিত আমাৰ লোকেলখিনিত মই যেনেকৈ পাৰোঁ তেনেকৈ কিবা এটা সময় উলিয়াই হ'লেও গৃহতৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ। এইডোখৰতে আপোনাৰ চিনাকিটো পৰিচয়টো অকণমান দি দিয়কচোন। এই যিহেতু ভিডিঅ'টো অল অসমত বা আমাৰ গোটেই বিশ্বজোৰা হ'ব, ইউটিউবত যাব। মোৰ নাম পৰিচয়টো দিয়ক। শ্যাও পুনেশ্বৰ সন্দিকৈ, ধেমাজি ডিষ্ট্ৰিক্টৰ সাংগঠনিক সম্পাদক, খোৱালুং সংঘ, খোৱালুং সংঘৰ খোৱালুং সমাজ, খোৱালুং সমাজৰ সাংগঠনিক সম্পাদক। ঘৰ মোৰ জোনাই বেৰাচাপৰি 2 নং নলনী পাম। আৰু এইডোখৰতে আপুনি অকণমান কথা ধৰি লওক আমি পাতিছিলোঁ, আপুনি ভিডিঅ'টোৰ যোগে আমাৰ জ্ঞাতিবৰ্গৰ ৰাইজলৈ জানিবৰ কাৰণে আপুনি অকণমান ক'লে ভাল হ'ব যে যিসকলে পূৰ্বতে টেটে হৈ পেলানি তেখেতলোকে এতিয়া যিহেতু অন্য পৰধৰ্ম ক্ৰিয়া কাম কাজবিলাক কৰি আছে, এই সম্পৰ্কত আপুনি তেখেতলোকক বা আমাৰ এনেকুৱা অসমত বিভিন্ন জেগাত হয়তো আছে যে টেটে বা শপত গ্ৰহণ লৈছে, শপত গ্ৰহণ লৈ আকৌ শপত ভংগ কৰিছে। এনেকুৱা শপত গ্ৰহণ ভংগ কৰাসকলৰ ধৰি লওক তেখেতলোকৰ পৰিয়াল বা বিভিন্ন অপায় অমংগল বা তেখেতলোকৰ জীৱনলৈ যি ধ্বংসাত্মক দিশ আমাৰ দেখিবলৈ পাইছোঁ বিভিন্ন জেগাত, এই সম্পৰ্কত আমাৰ যিসকলে টেটে হৈও আমাৰ জাতিক যিটো বিশ্বাসঘাতকতা কৰিছে, তেখেতলোকে টাইসমূহৰ নামত তেখেতলোকে চাৰ্টিফিকেট লৈ, মাটি পট্টা লৈছে, ৰেচন কাৰ্ড লৈছে, জব কাৰ্ড লৈছে, সকলো সুবিধা লৈছে। কিন্তু আহোমৰ স্বধৰ্মটো ল'ম বুলি থাকিম বুলি টেটে শপত গ্ৰহণ লৈ আকৌ